আমি আপোনাক একোটাকৈ সাঁথৰ সুধিম যদি আপুনি সাঁথৰটো পাৰে তেতিয়া কমেণ্ট বক্সত উত্তৰটো দি যাব সকলোৱে সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ প্ৰথমে মই সুধিম নহয় প্ৰথমে মই সুধিম তুমি উত্তৰটো দিবা হ'ব সোধা তেতিয়াহ'লে জীৱ নহয় জন্তু নহয় আছে মাথো নাম নিজে হ'লে নাজানে আনক বুজুৱাই কাম 1 2 3 4 5 ঘড়ী এতিয়া মই সুধিম তোমাক জলতো নাই স্থলতো নাই পিতাই আনিলে বজাৰত পায় ইয়াতে থলো ইয়াতে নাই পিতাই সুধিলে কি কম ভাই 1 2 3 4 5 বৰফ জিভাৰে চেলেকি যায় তিনিৰ মাজত সদায় মানুহক দিয়ে জীয়াই থকাৰ উপায় 1 2 3 4 5 এইটো হ'ল নাঙল জীৱ জন্তু নহওঁ মই জানি ল'বি ভাই তোৰ গাৰ কাষে ফুৰো শৰীৰ জোৰাই 1 2 3 4 5 এইটো হৈছে ছাঁ তিনি নেত্ৰধাৰী নহয় হুলপানী জটা বল্কধাৰী নহয় বিপ্ৰচাৰী বৃক্ষবাসী নহয় কিন্তু নহয় পক্ষীৰাজ মধ্যত থাকন্ত জল নহয় মেঘৰাজ 1 2 3 4 5 তলে হাড় ওপৰে হাড় মাজত মাথো পাখি সেইটোনো কি পক্ষী কৃষকৰ 2 3 4 5 এইটো হ'ল জাপি এতিয়া আপোনালোকৰ বাবে এটা প্ৰশ্ন সুধিব আমাৰ সহপাঠী এগৰাকীয়ে তেওঁক মাতি দিছোঁ আমি অনন্যা আহা তুমি এটা সুধি দিবা দৰ্শকসকলৰ বাবে এতিয়া মই সুধিম দেই দাঁত আছে কিন্তু কাকো নাকামোৰে কলা কলা ঘাঁহনিৰ মাজে মাজে চৰে আপোনালোকে যদি পাৰে এই প্ৰশ্নটোৰ উত্তৰ তেতিয়াহ'লে জনাব অনুষ্ঠানটো চোৱা সকলোকে ধন্যবাদ জনাই আজি সাঁথৰৰ অনুষ্ঠানটো সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব